মহিলা কংগ্ৰেছ দলৰ সভাপতি বন্ধুসকল উলেমা কাউন্সিলকে প্ৰমুখ কৰি বিভিন্ন সংগঠনৰ বিষয়ববীয়াসকল মানকাছৰৰ পৰা অহা কংগ্ৰেছৰ নেতৃবৃন্দ বয়োজ্যেষ্ঠ সন্মানীয় ব্যক্তিসকল আলিম ওলামাসকল মণ্ডল কংগ্ৰেছৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি বিষয়ববীয়াসকল দক্ষিণ আলমৰা মানকাছাৰৰ বিভিন্ন অঞ্চলৰ পৰা অহা প্ৰতিনিধিসকল আৰু উপস্থিত সাংবাদিক বন্ধুসকল সকল ৰাইজ আজি পিছফালে বেনাৰখনত লিখিছে সম্বৰ্ধনা অনুষ্ঠান কিন্তু এইখন সম্বৰ্ধনা অনুষ্ঠান নহয় এইখন হ'ল ইংৰাজীত কয় থেংকছ গিভিং কৃতজ্ঞতা প্ৰকাশ কৰা শুক্ৰিয়া আদায় কৰাৰ সভা এটা কাৰণ বিগত ৩-৪টা মাহ মানকাছাৰতো প্ৰায় ১-১.৫ বছৰ দিনে ৰাতি আপোনালোকে কাম কৰিছে ইয়াৰ ব্লক কংগ্ৰেছ ইয়াৰ বয়োজ্যেষ্ঠ লোকসকল গোটেই ধুবুৰী আৰু অসমৰ হাৱা কংগ্ৰেছৰ ফালে সঁচা কথা ক'ব গ'লে এই মানকাছৰ পৰাই আৰম্ভ হৈছে তিনিটা মাহ আমি যেতিয়া প্ৰচাৰ কৰিছিলোঁ তেতিয়া ৰোজা চলি আছে ৰোজা একেবাৰে কষ্টৰ ৰোজা পুৰা ৰ'দ মই বাপিক কৈছিলোঁ যে এই সময়ত মিটিং হ'বনে নহয় এবাৰো না নোকোৱাই কৈছে দাদা হ'ব আহক সেই সভাখনত আপোনালোকে ইমান কষ্ট কৰি আহিলে ছ'চিয়েল মিডিয়াত যেতিয়া সকলো ঠাইত দেখিলে তাৰ পিছৰ পৰা ৰোজাৰ পিছতো সকলো ঠাইতে মানুহ অহা কম্পিটিশ্যন প্ৰতিযোগিতা আৰম্ভ হ'ল এই যিটো হাৱা জোৱাৰ সেইটো মানকাছৰ পৰা আৰম্ভ হৈছে সেইকাৰণে এতিয়া মোক আপোনালোকে এমপি কৰিছে এতিয়ালৈকে পুৰা এমপি মই হোৱা নাই বহুতে নাজানে এতিয়া মই যদি এমপি বুলি লিখিব লাগে ব্ৰেকেটত নিৰ্বাচিত বা ইলেক্টেড বুলি লিখিব লাগিব এজন এমপি সেইদিনাৰ পৰা আৰম্ভ হ'ব এমপি হয় যেতিয়া লোকসভাত নিজে শপত গ্ৰহণ কৰিব ওট টেকিং কৰিব ওট টেকিঙৰ ডেটটো দিছে 24 তাৰিখ অহা ঈদৰ পিছৰ 24 তাৰিখৰ পৰা 3 তাৰিখলৈকে সেশন আৰম্ভ হ'ব 24 তাৰিখে যেতিয়া আমি সকলোৱে শপত গ্ৰহণ কৰিম তাৰ পিছত যেতিয়া স্বাক্ষৰ কৰিম তেতিয়া সম্পূৰ্ণ আমি এমপি মই দিল্লীলৈ কেইদিনমানৰ আগত গৈছিলোঁ আমাৰ এতিয়া এমপি হোৱাৰ পিছত চব এমপি গৈ পেলাই কিবা কাগজ পত্ৰ ঠিক কৰিবলগীয়া হৈছিল সেই সময়ত মই এমএলএসকলক কৈছিলোঁ যে মই অলপ মানকাছাৰ যাম ধুবুৰী যাম গোৱালপাৰা যাম আমাৰ এমএলএসকলে ক'লে যে মোক ঠিকেই ক'লে যাব লাগে বুলি পিছত ক'লে বোলে এতিয়া যাব নালাগে ঈদৰ পিছত যাওক আপোনালোকে মই ভাবিলোঁ যদি ঈদৰ পিছ হৈ যায় ঈদৰ পিছতে হৈ যাব সেশন তাতো লাগি যাব বহুত দিন হওঁতে আপোনালোকে ভাবিব যে এমপি নিৰ্বাচনৰ আগত আহিলে পিছত নাহা হ'ল মই ক'লো এমএলএসকল আপোনালোকে দিল্লীতে থাকক মই মোৰ মানকাছাৰ ধুবুৰী অঞ্চললৈ আপোনালোক কোনো নগ'লে বা অকলে গৈ মানুহখিনিক এবাৰ দেখা কৰি আহে সেইকাৰণে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ যে মোৰ এটা দায়িত্ব আছে যে এই সময়খিনিত আপোনালোকক মই এবাৰ শুক্ৰিয়া আদায় কৰা মই এবাৰ আপোনালোকক কৃতজ্ঞতা প্ৰকাশ কৰাৰ ধন্যবাদ দিয়াৰ কিয় জানে কিমান ভোট দিছে আপোনালোকে কওকচোন মোক চবেই জানে
প্লাস 1,63,793 কিমান দিছে 1,63,793 1,63,793 সকলৰ কাৰণে 1,61,792টা ভোট দিছে। যেতিয়া মই বাপটি সুধিছিলো ব্লক কংগ্ৰেছক সুধিছিলো কৈছে ছাৰ 1,20,000 মান ভোট পাম। কিন্তু তলে তলে মই জানিছিলো যে মানুহে এইবাৰ আমাক ভোট দিবলৈ ৰখি আছে, আমাৰ আন্তৰিকতাটো দেখিছে। মই সুধিছিলো কিমান ভোটৰ লিড পাম, কৈছিল ছাৰ আমাৰ ইয়াত বহুত লিড পাব। কিমান? 40,000 মান লিড পাব। কিমান লিড পালো জানে? 1 লাখ। আজমলৰ নামটো কৈ দিব দিছে, মই সেইটো ক'ব খোজা নাই। 99,832টা ভোট লিড পাইছো। নহয়, ছেকেণ্ডটোৰ লগতে ধৰে। ছেকেণ্ডটো হ'ল 99,832, যিটো আমাৰ এই যিটো আমাৰ হেৰি লিংক আমাৰ যিটো ইলেকশ্যন কমিশ্যনৰ যিটো আপোনাৰ লিংক দেখায় তাত 1 লাখ, মানে নিকটতম প্ৰতিদ্বন্দ্বীৰ লগত 1 লাখ। আপোনালোকে আজি বতৰৰ লগত লাগি দিয়ে, বতৰ ঠাৰ মানুহটোৰ লগত কথা পাতিম নেকি আজি? ছেকেণ্ড থাৰ্ড সিহঁতে যি কৰে কৰি থাকক, আমিতো ফাৰ্ষ্ট প্ৰথমে কোৱা নাছিলো জানো? মইতো প্ৰত্যেক দিন কৈ আছিলো। মোক সদায় সুধিছিল যে আপোনাৰ প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব। মই কৈছো যে ইয়াত ছেকেণ্ড প্ৰাইজ নাই। এই ইলেকশ্যনটোত ছেকেণ্ড প্ৰাইজ আছে নেকি? নাই। যে ৰকিবুল হুছেইন ফাৰ্ষ্ট হ'ল, কোনোবা ছেকেণ্ড হ'ল, এইবিলাকত ছেকেণ্ড প্ৰাইজ নাই। ছেকেণ্ড থাৰ্ড কোন হয় তেওঁলোকে ঠিক কৰি ল'ব, আমি ফাৰ্ষ্ট। সেইকাৰণে মোৰ এটা দায়িত্ব হিচাপে মই ঈদৰ আগত ৰাস্তা বেয়া, বৰষুণ, আহিব পাৰিম নোৱাৰিম সন্দেহ, তাৰ পিছতো আহিছো যে মই মোৰ সুক্ৰিয়া অন্তৰস্থলীৰ পৰা আপোনালোকক দিব কৈছো 1,63,000 মানুহ যিসকলে আমাক ভোট দিছে সেইসকল। লগতে যিসকলে আমাক ভোট দিয়া নাই সেইসকলৰ মই এম এল এ নহয় জানো? MP নহয় জানো? সেইসকলৰ MP বেলেগ আছে নেকি? সেইসকলকো মই কৈছো যে আপোনালোককো শুভেচ্ছা জ্ঞাপন কৰিছো। কাৰণ আমি যদি এখন দলং বনাওঁ তেতিয়া অকল কি 1,61,000 মানুহ যাব নে তেওঁলোকো যাব? তেওঁলোকো যাব। চবৰে মই MP, গতিকে তেওঁলোকৰ বাকী দুজনৰ বাকচ খালি আমি কি কৰিম এতিয়া? এতিয়া কৈছে বাপিহঁতে আমাৰ কংগ্ৰেছৰ লোকসকলে শুনি ভাল পাব। মোক এইখিনি টিভিত কিবা কিবি কৈ আছো শুনিছে। মই মাইকটো মই আহিলে কয় যে UDFৰ MLA বিলাকে জইন কৰিব বিচাৰিছে, আপুনি কি কয়? সুধিছে নহয়? মই কি কৈছো? নহ'ব। শুনা নাই? শুনিছে? মই কোৱাটো ঠিক আছে নে নাই? ন্যায় লৈ ল'ব লাগিব নালাগে? কওক আৰু এটা বাৰ কৈ দিছোঁ। এওঁ কৈছে আৰু এবাৰ কৈ দিয়ক, আকৌ এবাৰ কৈ দিম। মই কৈছো কংগ্ৰেছক মই জনাম, মইতো কংগ্ৰেছৰ সিদ্ধান্ত দিব নোৱাৰো যে আমাৰ মানুহবিলাকে বহু কষ্ট কৰিছে, এই কষ্টৰ ফল পাইছো আমি। এই কষ্ট আমাৰ সহজ হৈ গৈছে এইটো কাৰণেই যে ইয়াৰ UDFৰ MLA গৰাকীয়ে মানুহে খুব বেয়া পাইছে। এতিয়া জিকাৰ পিছত তেওঁ যদি কোনোবা দৰ্জা খিৰিকী বাদ দিয়াৰ কাৰণে ভেন্টিলেশ্যন দি আহিব খোজে, আমি ভেন্টিলেশ্যনো বন্ধ কৰি দিব লাগিব। সেইটো হ'ল মোৰ কথা। গতিকে মই কংগ্ৰেছ দলটোক কম যে UDFৰ MLA কেইজনক আমাক নালাগে। কোনোবা যদি CID আছে তাক কৈ দিব। কিন্তু UDFৰ বাকী ছেকেণ্ড লাইন, বাকী সাধাৰণ মানুহখিনি আপোনালোকে জইন কৰোৱাত লাগি যাব।
সকলোকে আমি লৈ চলিব লাগিব, মানুহক বাদ দিব নালাগে, হয় নহয়? আৰু এনেও তেওঁৰ ইয়াত মানকাছাৰত কামেই নাই, তেওঁতো গুৱাহাটীতে থাকে। আমি কেতিয়াবা ফেচবুক টেচবুকত তেওঁৰ লগত কথা পাতিম আৰু গুৱাহাটীতে থাকক, ইয়াত আহিব নালাগে। সেইকাৰণে মানুহে বেছি মানুহক ঠগাব নালাগে। নিজৰ মানুহখিনিক বহুত ঠগালে। মই এনেকে তেওঁলোকৰ কথা কোৱা নাছিলো, ৰফিকুলে কওঁতে মই বেয়াহে পাইছিলো। যি ধৰণৰ কথা বতৰা মানুহৰ লগত কয় যেন একেবাৰে তেওঁহে যেন সকলোতকে ডাঙৰ নেতা। কিছুমান কথা কওঁ নে নকওঁ আজি ভাবি আছো। ৰ'ব মোক খবৰ দিয়ক। মানকাছাৰ হ'ল এই চৰকাৰখনৰ কিছু কিছু মানুহৰ অবৈধভাৱে উপাৰ্জন কৰা এটা সোণৰ খনি। সেইকাৰণে ৰকিবুল হুছেইন আহিলে খুব বেয়া পায় তেওঁ। মই যে এনেকে কৈ দিওঁ কথাবিলাক, ৰাস্তা ঘাটবিলাক যে বেয়া কৰি থৈছে যাতে বেলেগ মানুহ আহি চাব নোৱাৰে, মই ইমান শকত, তাৰ পিছতো ৰাস্তা বেয়া ভাল চোৱা নাই। আহি আছিলে নাই? আপোনালোকে আমনি পাই গৈছে কিজানি, ইমান আহি থাকে কাম নাই নেকি মানুহ? আৰু আহিম, গম পোৱা নাই ইয়াৰ সোণৰ খনি। এই দুখীয়া মানুহৰ মুখৰ পৰা ভাত কাঢ়ি লৈ গৈ দিছপুৰত অবৈধভাৱে এই মানুহৰ পেটু চেপি তেজ খোৱা মানুহক এটা এটাকৈ গুৱাহাটীত গৈ চিনাক্ত কৰিব। আৰু এই অসৎ কামবিলাক ৰাজ্যখনে চেষ্টা কৰিম, আপোনালোকে যদি সকলো সহায় কৰে বন্ধ কৰি দিব পাৰে। সাধাৰণতে MP বা MLA হোৱাৰ আগত এইবিলাক কথা কয়, তাৰ পিছত অলপ গা এৰা দিয়ে। কিয় গা এৰা দিয়ে কওকচোন? কিয়? টুকলাৰ কথা কি কৈছে? আচল কথা কৈছে যে যিজন জিকে তেওঁ অলপ লেকটেড হৈ যায়, হয় নে নহয়? গতিকে তেওঁ আকৌ অলপ নমুনা ভাও জোৰে। এতিয়া যে মই কৈছো, বুজি পাইছে নে নাই যে এইবিলাক ক্ষেত্ৰত ৰকিবুল হুছেইনে ওচৰ দি যাবলৈ নিদিয়ে। কথাখিনি বুজিলে? কথাখিনি বুজিলে? আপোনালোকক কোৱাই নাই। আজিকালি ডাইৰেক্ট টেলিকাষ্ট হয় নহয়, যাক ক'ব লাগে তাক কৈ আছো, এইবিলাক বন্ধ কৰক। আজি সেই MLA জন বেয়া নাপালেহেঁতেন যদি কেৱল সেইবিলাক কামত ব্যস্ত নাথাকিলেহেঁতেন। আৰু ইয়াৰ পৰা উঠা অন্য কেণ্ডিডেটেও আৰু ভোট পালেহেঁতেন যদি মানুহৰ লগত সম্বন্ধ ৰখাতকৈ এই শিলগুটি এটা গাড়ীৰ হিচাপবিলাক বেছি নাৰাখিলেহেঁতেন। অবৈধভাৱে যোৱা গাড়ীবিলাক বন্ধ কৰক। কথাবিলাক ভাল লাগিছে নাই? ভাল লাগিছে স্যাৰ। এইখিনিতো কথা, আপোনালোকৰ মনৰতো এইখিনিয়ে কথা ন? কিন্তু এটা মনটো বেয়া লগা কথা কম এতিয়া। মোৰ কনচাৰ্ণ হ'ল মোৰ এই মানুহবিলাক, এই সমস্যাবিলাক সমাধান হ'ব লাগে। মানকাছাৰৰ ৰাস্তা ঘাট ভাল হ'ব লাগে, মানুহবিলাকৰ উপাৰ্জনটো ভালকৈ হ'ব লাগে, ঘৰখন ভালকে চলিব লাগে, ল'ৰা ছোৱালীবিলাক ভালকে পঢ়াব লাগে, কৃষিৰ লগত লগা ব্যক্তিখিনিয়ে ভালকৈ বস্তু বিক্ৰী কৰিবলৈ ৰাস্তা ঘাট ঠিক কৰিব লাগে। যদি চৰকাৰখনে এই মানুহখিনিক কোনো অত্যাচাৰ নকৰে, এই মানুহখিনিৰ উপাৰ্জনত কোনো বাধা নিদিয়ে, দুখীয়া মানুহৰ কোনো ধৰণৰ অপমান নকৰে, কেতিয়াবা কেতিয়াবা মই অকমান এইবিলাকৰ ক্ষেত্ৰত চকুটো মুদিও থাকিম।
কথাখিনি বুজিছে মানুহক অত্যাচাৰ কৰিব নালাগে মানুহৰ হকে কাম কৰক কৰবাত চৰকাৰে দুই এটা কাম কৰিছে এমএলএ টেমএলএ কিনিবৰ কাৰণে কিবা কৰিবৰ কাৰণে দুই এটা নেদেখা পাল কিন্তু যদি মানুহক অত্যাচাৰ কৰে মানুহৰ খোৱা পানীত যদি বিষ ঢালে সেই ধৰণৰ কথা বতৰা কেতিয়াও সহ্য নকৰে মই ৰাজহুৱাভাৱে আজি আপোনালোকক কৈছো যে এই ক্ষেত্ৰত আপোনালোকৰ নতুন সংসদে তিল মানুহ লেটপেট নকৰে ৰাজহুৱাকে আপোনালোকক মই কথা দিছো এনেকে ৰাজহুৱাকে কোনোবাই কথা দিব পাৰিব নকৰো কৈছো নকৰো সেইকাৰণে মই ঈদৰ আগত এটা মেছেজ দিবৰ কাৰণে আপোনালোকৰ ওচৰলৈ আহিলো 17 তাৰিখে ঈদ ঘৰত কামো আছে তাৰ পিছতো মোক বহুতে কৈছে এতিয়া যাব নালাগে মই কৈছো গৈয়ে থাকিম আৰু যাম মই কেতিয়াবা খবৰ দি যাম কেতিয়াবা খবৰ নিদি যাম কেতিয়াবা দেখিব এই চাহৰ দোকানত বন আৰু ভিজাই খাই আছে চিনাকি চিনাকি লাগিছে দেখিব আপোনালোকৰ সংসদ ৰখি বুলিছিলে মনে মনে আহি ঘূৰি তেতিয়াহে মই বুজি পাম নহ'লেতো খবৰটো দিলেতো এটা আৰ্টিফিচিয়েল খবৰ পাব সেইকাৰণে মই ফোন কৰিলে বাপীয়ে কপি যায় আকৌ আহিবই নেকি আহিছো নে নাই এইকেইটা দিনৰ ভিতৰত আহিছো নে নাই আপোনালোকৰ য'তে ত'তে কৈছো নে নাই গতিকে আজি মই দীঘলীয়া একো কথা নাই আজি আমাৰ আজি এই সভাখন হ'ল থেংকছ গিভিং ইমান কষ্ট কৰিলে ৰোজা মাহৰ নগনে থাকি ভোকত থাকি ৰ'দত শুকাই বৰষুণত তিতি কম কষ্ট কৰিলে নে আৰু এই ৰকিবুল হুছেইনে সংসদ এমপি ইলেকশ্যনে খেলিছে নে পঞ্চায়ত নিৰ্বাচন খেলিছে ধৰিবই নোৱাৰে পঞ্চায়তৰ নিচিনা আপোনাৰ মিটিং দি আছে হয় নে নহয় আগতে এমপি ইলেকশ্যন ইমান মিটিং দিয়ে নেকি ইখনৰ পিছত ইখন মিটিং সিখনৰ পিছত ইখন মিটিং ঠিক আছে মিটিং হ'ল ভোট দিলে ভোট দিয়াৰ পিছততো আকৌ দুবাৰ আহিলো এবাৰ ট্ৰেইনিং দিবলৈ এবাৰ আকৌ খবৰ ল'বলৈ বাপীয়ে ভাবিছে হয় আমাক যে দিগদাৰটো দিছে তেওঁ কথাবিলাক জানে মই জানো কথা এইবিলাক কথা বতৰা সম্বন্ধবিলাক ভাল কৰে মানুহে মানুহৰ লগত জানাৰ এটা সুবিধা হয় নহ'লে কি হয় গেপটো বাঢ়ি যায় এতিয়া মোক আপোনালোকে ঘৰুৱাভাৱে কথাবিলাক ক'বলৈ পাৰিব জানো আজি যে কৈছো মোক আপোনালোকে জানিব লাগিব যে এতিয়া কামবিলাক কেনেকৈ আদায় কৰিব পাৰি কাম কৰিব লাগিব নহয় আমি কাম কৰিবলৈ জানিবলৈ হ'লে আপোনালোকে জানিব লাগিব এমপিৰ কাম কি আপোনালোকে জানিব লাগিব এমএলএৰ কাম কি সবৰে ভাগ ভাগ নহয় জানো পঞ্চায়তৰ কাম কি জিলা পৰিষদৰ কাম কি জানিব নালাগিব জানো এমএলএৰ কাম হ'ল ৰাজ্য চৰকাৰৰ লগত এমপিৰ কাম হ'ল কেন্দ্ৰীয় চৰকাৰৰ লগত হয় নে নহয় কিন্তু যদি এমএলএজন এমপিজন একে পাৰ্টিৰ হয় তেতিয়া দুইজনে মিলিজুলি কাম কৰিলে ৰাজ্যৰ উন্নতিটো বেছি হয় ইয়াত যিহেতু এমএলএজন বেলেগ দলৰ গতিকে ইয়াৰ কামবিলাক কৰাৰ ক্ষেত্ৰত যিখিনি ৰাজ্য চৰকাৰৰ কাম আপোনালোকে 1.5 বছৰ ৰখিব লাগিব 1.5 বছৰৰ পাছত যেতিয়া তেখেতৰ পাঠি কাটি দিব তেতিয়া একদম জোৰকৈ আমি কাম কৰিব পাৰিম আকৌ কাটিব নোৱাৰিব জানো কথাখিনি বুজিলে গতিকে মোক আপোনালোকে তেতিয়া বেয়া পাব যেতিয়া মোৰ ক্ষেত্ৰত যিখিনি এমপিৰ কাম সেইখিনি মই ভালকে কৰিব খোজা নাই আন্তৰিকতাৰে কৰিব খোজা নাই তেতিয়া মোক বেয়া পাব কিন্তু যদি আপোনালোকে জগতিয়াই পেলাই এতিয়া এই কোৱাটো কিয় হোৱা নাই অমুকটো কিয় হোৱা নাই তমুকটো কিয় হোৱা নাই জিলা পৰিষদ পঞ্চায়ত আঞ্চলিক পঞ্চায়ত এমএলএৰ কাম চব যদি কয় তেতিয়া মোৰো আপোনাৰ যিটো ইচ্ছাৰে আহিছো নিজৰ কাম সেইটো কৰিবলৈ অলপ দিগদাৰ হ'ব মোৰতো মই 15 বছৰ মন্ত্ৰী আছিলো নাছিলো জানো কাম কৰিছিলো নে নাই
এই মানকাছাৰতে কিমান কাম কৰিছোঁ এই যে আপোনালোকৰ যে বিভিন্ন কাগজ পত্ৰ লৈ পেলাই যে মানকাছাৰতে হয় এই গোটেই কামখিনি তৰুণ গগৈ ডাঙৰীয়া আৰু আমি মিলি পেলাই কৰিছোঁ নহ'লে আপোনালোকে পানীৰে গৈ ধুবুৰী যাব লাগিছিল আগতে পাহৰি গৈছে আজি আপোনালোকে মানকাছাৰ দক্ষিণ হালমৰা আমাৰ যদি ডিষ্ট্ৰিক্টখন নহ'লেহেঁতেন তেতিয়াহ'লে আপোনালোকে সাব ডিভিজনৰ বাহিৰে বাকী ডিষ্ট্ৰিক্টৰ কামবিলাক 5 ঘণ্টা আজি এতিয়া কিমান দেৰি লাগে আপোনাৰ নাৱেৰে যাওঁতে ধুবুৰী 5 ঘণ্টা ইয়াৰ পৰা গৈ এখন কাগজৰ কাৰণে যাব গৈ পেলাই চাব যে তাত অফিচাৰ ঢুকায় সেই ডাঙৰ কামটো আমি কৰি দিয়া নাই জানো তাৰপিছত কৰ্মচাৰীসকলৰ দৰমহাটো দিবৰ কাৰণেও ধুবুৰী ট্ৰেজাৰীলৈ যাব লগা হৈছিল ইয়াৰ সাব ট্ৰেজাৰী কৰাৰ ক্ষেত্ৰত এই ৰকিবুল হুছেইনে সেই সময়ৰ হিমাংশু শেখৰ দাস উচ্চ পদস্থ ফাইনেন্স বিভাগৰ এডিচনেল চিফ ছেক্ৰেটাৰী আছিলে তেওঁৰ দ্বাৰা আমি ইয়াত কৰিছোঁ এতিয়া আপোনালোকে এই কথাখিনি জানে কাম কৰাৰ পদ্ধতি কাম কেনেকৈ কৰিব লাগে সেই কথাখিনি আমি জানো কিন্তু এটাতো প্ৰতিকূল পৰিৱেশ এতিয়াতো চৰকাৰখন আছে হিমন্ত বিশ্ব শৰ্মা গতিকে আমি কিছুদিন ৰখিব লাগিব এটা ডেৰটা বছৰ বুজিছে আপোনালোক আচল ভাল বুজি পায় আমাৰ এই পিছফালৰখিনিয়ে বুজি নাপায় পিছফালৰখিনিয়ে টানি আঁচুৰি মানে কেনেকৈ কি এইখিনি সেইকাৰণে মই পিছফালে চোৱা নাই নহয় মোৰ এইখিনি মানুহ আচল এইখিনি নকওঁ এইখিনি কথা কোৱা নাই এই কাৰণে মই আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ যে আমি আপোনালোকক পৰিয়ালৰ দৰে আমি কাম কৰিব লাগিব মই চামগুৰি সমষ্টিত 5 বাৰ জিকিছোঁ 5 বাৰ মানে 25 বছৰৰ কাৰণে তেতিয়া মোৰ 2 বছৰ থাকোঁতে গ'ল কাৰণে 23 বছৰ তাৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ থাকে মই যে এইবাৰ আহিলোঁ বিজেপি এজিৰ মানুহে বেছি কান্দিছে মোক ফোন কৰিছে কাৰণ এটা পৰিয়ালৰ দৰে হৈ গৈছে এনেকৈ মই কথা পাতোঁ এনেকৈ মই কাম কৰোঁ মোৰ এগেইনষ্ট মানুহখিনিও মোক ভাল পায় কাৰণ মোৰ কোনো মই ক্ষমতা দেখিছোঁ বহুত দেখিছোঁ মোৰ ক্ষমতা মূৰত নধৰে সেইকাৰণে মই বাৰে বাৰে মানকাছাৰৰ ভিতৰলৈ আহি মই আপোনালোকৰ লগত সম্বন্ধ কৰিবলৈ বিচাৰিছোঁ সেইকাৰণে মানকাছাৰৰ পৰা এজনক লৈ গৈ মই মোৰ 4জন মানুহ আমি প্ৰস্তাৱক থাকে প্ৰপ'জাৰ থাকে এজন মানকাছাৰৰ পৰা মই লৈ গৈ তেওঁ প্ৰপ'জাৰ হৈছে মোৰ পৰা তাতে সকলো ফালৰ পৰা আপোনালোকৰ থাকে বাৰু এজন পীৰবাৰীৰ পীৰ আছে আৰু এজন আমাৰ 2জন নেতা আছে এইকাৰণে মই আহি আপোনালোকক খোলাকৈ বক্তৃতা নিদিয়াকৈ ঘৰুৱাভাৱে কথাখিনি কৈছোঁ এতিয়া আমি জানিব লাগিব মই এমপি হিচাপে মইতো চব নাজানো আমাৰ মূল সমস্যাবিলাক কি 2 ধৰণৰ সমস্যা আছে এটা হ'ল সামগ্ৰিকভাৱে গোটেই ধুবুৰী লোকসভাৰ প্ৰব্লেম আৰু এটা হ'ল অকণ দক্ষিণ হালমৰা আৰু মানকাছাৰ জিলাৰ প্ৰব্লেম আমাৰ ব্লক কংগ্ৰেছ আছে ব্লক কংগ্ৰেছেও মোক দেখুৱাই দিব লাগিব যে ৰাইজৰ কামৰ কাৰণে আপোনালোকে এইটো ৰাস্তাৰে গৈ পেলাই কাম কৰক সেই ৰাস্তাটো হ'ল ইমিডিয়েটলি বহি ব্লক কংগ্ৰেছসমূহে তিনিটা কামৰ মোক আপোনালোকে প্ৰস্তাৱ দিয়ক এইটো হ'ল স্থানীয় কাম স্থানীয় কোন 3টা কাম মই আগতীয়াকৈ কৰিব লাগে তাৰ আপোনালোকে দিয়ক পৰিকল্পিতভাৱে কাম কৰিলে ভাল হ'ব জপতীয়াইটো কাম কৰিলে লাভ নহ'ব 1 2 3 কৈ এইটো এটা হ'ল আমাৰ স্থানীয় সমস্যা আৰু এটা হ'ল সামগ্ৰিক সমস্যা মই আজি মেপে আপোনালোকক দেখাই দিম এই গোৱালপাৰাত আছিলোঁ গোৱালপাৰাৰ পৰা মানকাছাৰলৈ একেবাৰে কঁকালৰ বিষ হৈ যায় নহয় জানে আপোনালোকে ৰাস্তাটো কিমান বেয়া কিন্তু মই কেতিয়া আহি পালোঁ ক'বই নোৱাৰোঁ কিয় এই যে তাত যে ফোনটো লৈ যে মানকাছাৰৰ কি সমস্যা আমাৰ জলেশ্বৰৰ কি সমস্যা এই কথাবিলাক জানোতে মেপ লৈ আহোঁতে মোক কোন কেতিয়া আহি পেলাই চাৰ্কেটাছ পালোঁ মই নাজানো তাত কি হৈছে জানে মই সুধিলোঁ যে ধুবুৰীৰ প্ৰধান সমস্যা আপোনালোকে সুধিলে মুখতে আছে
গৰাখহনীয়া সমস্যা ভাবিছে এইটো নগৈ পেলাই মই ফালুৰিতে দিম নেকি মই ফালুৰি বানপানী আহে যায় কেতিয়াবা বানপানীৰ পৰা বহু ক্ষেত্ৰত আমাৰ লাভহে হয় কিন্তু গৰাখহনীয়াই আমাক একেবাৰে নাইকিয়া কৰে ইৰোজনে আমাক শ শ বিঘা মাটি থকা মানুহক একেবাৰে আপোনাৰ দুখীয়া কৰি দিয়ে দুখীয়াতকৈ দুখীয়া কৰি দিয়ে এতিয়া মই কৈছো যে গৰাখহনীয়া সমস্যাটো সমাধান কৰিব লাগে মই তেনেকে ক'লে যে ধুবুৰী দক্ষিণ হালমৰা মানকাছাৰ গোৱালপাৰা জলেশ্বৰ বঙাইগাঁও সিজনগাঁও সেইকেইটাৰ অঞ্চলৰ সমস্যা কি সেইখিনি সেই ফাইলটো মই যেতিয়া জানিলো তেতিয়া মই মোক এইখিনি আৰম্ভ কৰিছো এইখন মেপৰ আপোনালোকৰ ইয়াত কিমান পৰিছে জানে এতিয়া আমাৰ ইয়াত সাউথ চাকমাৰা সমষ্টিৰ টুবলি হাজিৰহাটত সোমাই গ'ল নহয় গতিকে শিৱলবাৰীৰ পৰা শিশুমৰালৈকে 30 কিলোমিটাৰ পৰিছে মানকাছাৰ দক্ষিণ হালমাৰা কথাখিনি বুজিছে সেইখিনি যদি আপোনালোকৰ 30 কিলোমিটাৰ 1 কিলোমিটাৰ 2 কিলোমিটাৰ 3 কিলোমিটাৰ 4 কিলোমিটাৰ নহয় এইখিনি কথা পাতোতে মোৰ কিনাৰতে বহি আছিলে MLA আফতাবুদ্দিন মোল্লা যেতিয়া মই বেছি মানকাছাৰ কৈ আছো অলপ টোপনিয়াই আহি আছিল যেতিয়া দেখালে আমি মানকাছাৰ কৈ থাকে বাৰে বাৰে মানকাছাৰ দক্ষিণ হালমৰা মানকাছাৰ দক্ষিণ হালমৰা মোৰ সমষ্টি জলেশ্বৰৰ কথা নকয় দেখোন মোক কেৰাকেৰিকে চাই আছে আজি মই লগত বহি আছো কিন্তু আমাৰ মানকাছাৰৰ কথা কৈ আছে জলেশ্বৰৰ কিমান কিলোমিটাৰ বিৰচিংজোৰৰ কিমান কিলোমিটাৰ ধুবুৰী কিমান কিলোমিটাৰ এই গোটেই কথাখিনি মই আজিৰ ভিতৰতে বুজি ললো বুজি লোৱাৰ পাছত দেখিলো যে মানকাছাৰৰ 30 কিলোমিটাৰ যদি মই প্ৰটেকশ্যন মানে দুই ধৰণৰ প্ৰটেকশ্যন মানুহে বহুতে কয় যে বাঁহবিলাক যে লগাই দিয়ে এইটো কৈছে নচলিব তুমিয়ে কৰি দিয়া আহি এইবিলাক মই বুজাবলৈ যত্ন কৰিছো কিয় আপুনি টেকনিকেল মানুহ নেকি মই টেকনিকেল মানুহ নেকি এইবিলাকে পঢ়ি গলি পাছ কৰিছে পইচাটো খাই কিবা বেয়া কৰে তেতিয়া কওক পাৰ্কৰ পানী যদি আমি ব্ৰহ্মপুত্ৰখন যদি কোৰ্সটো ডাইভাৰ্ট নকৰো তেতিয়া আপোনাৰ জিঅ' বেগ দি লাভ নাই বুজিলে এই আমাৰ সময় দিছে মূৰত যে সেইবিলাক লাভ নাইকিয়া যদি অকল যদি আমি জিঅ' বেগ দি দিওঁ একটা চুৰে ব্ৰহ্মপুত্ৰই ভাঙি দিব হয় না গতিকে ব্ৰহ্মপুত্ৰৰ যিটো ফোৰ্স সেইটো ডাইভাৰ্ট কৰিবৰ কাৰণে প্ৰথমে পাৰ্কো পানী জ্বলাব লাগে আমি নাজানো তেওঁলোকে কৰিব আমাক খালি প্ৰটেকশ্যনটোহে লাগে আমাৰ গৰখহনীয়াটো ৰোধ হ'ব লাগে মই যিখিনি বুজিলো আপোনালোকৰ লগত মাত্ৰ শ্বেয়াৰহে কৰিছো তেতিয়া টেকনিকেলি চাউণ্ড মানুহে ক'ব যে ইয়াত খুঁটিটো ফুটাৰ লগে লগে কোৰ্সটো ইফালে যাব মাজে মাজে চৰ পৰা নপৰে কেনেকৈ চৰ পেলায় গতিকে এই কথাখিনি মই বুজি তেওঁলোকক কৈছো যে এই প্ৰস্তাৱবিলাক প্ৰেৰণ কৰক অলপ দিন লাগিব এইবিলাক কৰোঁতে মেলোতে সেই চৰকাৰখনো যাব আমি আহি যাম আৰু ভালকে কাম কৰিব তাৰ আগত ময়ো যেতিয়া দিল্লীলৈ গৈছো গৌৰৱো গৈছে প্ৰদ্যুৎলৈ গৈছে আৰুতো খুটাবিলাক দৌৰি আছে দৌৰি থকা নাই জানো দিল্লীৰ গভৰ্ণমেণ্টৰ যদি আমাৰ আহি গ'ল তেতিয়া পৃথিৱীৰ চব কাম বাদ দি
এই কামটো সকলোতকৈ প্ৰাধান্য দিম আপোনালোকক ক্ষেত্ৰত। ভালকৈ আপোনালোকে কথাখিনি বুজিব। মইতো অলপ বুজিবলৈ যত্ন কৰিছোঁ, হয়নে নহয়? এটা দিনৰ ভিতৰতে ভালকৈ বুজা নাই যে আপোনালোকক বুজাই দিছোঁ নে নাই মই কথাখিনি? সেইকাৰণে 30 কিলোমিটাৰ যে হ'ব, 1 কিলোমিটাৰ কৰিলে কিমান টকা লাগে জানে? তুমি জানা? তুমি যে মাজত কৈ দিলা 1 কিলোমিটাৰ, 1 কিলোমিটাৰত 19 কোটি 20 লাখ টকা আজিৰ তাৰিখত লাগে। কিমান টকা লাগিব? 30 অকল এই 100 কৰিলে নহব। এই 100 কৰি যদি মই ইফালৰ খিনি নকৰো, সিফালেদি সোমাই আকৌ এইটো ভাঙি দিব। এই কথাখিনি সকলোতকৈ এই কথাবিলাক কোৱাৰ আগত আপোনালোকে চাব, দিল্লীত মই গৈ বিধান লোকসভাৰ ভিতৰে বাহিৰে বুজাব লাগিব যে হোৱাট ইজ ইৰোজন, গৰা খহনীয়া কি। ইৰোজনটো আমাৰ ভাৰতবৰ্ষৰ বেলেগ বেলেগ ষ্টেটে বুজি নাপায়, ফ্লাডটো বুজি পায়। বাকী নদীবিলাকৰ নদী বুলি কয়। এলকে আদৱানী ডাঙৰীয়া অসমত অহাৰ লগে লগে কয় যে বাকী ভাৰতবৰ্ষৰ 14 নদী আছে, ভাৰতবৰ্ষত নদ আছে, নদ মেইল ৰিভাৰ। ব্ৰহ্মপুত্ৰখন মেইল ৰিভাৰ, নদ। তাৰ কেৰেক্টাৰৰ লগত বাকী নদীৰ কেৰেক্টাৰ নিমিলে। ইয়াত যে গৰাখহনীয়া কৰে, সেই কথাটো দিল্লীত বুজাবলৈ বৰ অসুবিধা, বুজি নাপায়। তাত বানপানীটো বুজে। এই আপোনাৰ বিহাৰত বানপানী, ইউপিত বানপানী উটুৱাই লৈ গৈছে। কিন্তু গৰাখহনীয়া আপুনি সেইফালে কৰবা এখন দুখন ষ্টেটত হয়, বেলেগ ষ্টেটত নহয়। গতিকে মোৰ কাম হ'ব প্ৰথমে যে সদনৰ ভিতৰততো যিকোনো সময়ত কথা কৈ দিব নোৱাৰি। তাত নিয়মত কওঁতে অলপ দিন লাগিব। বাহিৰতে এটা ভালকে প্ৰেছ কনফাৰেন্স কৰি কওক যে অসমৰ এই গৰাখহনীয়া সমস্যাটো লগত ফ্লাডো ক'ব লাগিব। ফ্লাড গৰাখহনীয়া সমস্যাটো আপোনালোকে ৰাষ্ট্ৰীয় সমস্যা হিচাপে আপোনালোকে ভাৰতবৰ্ষত গ্ৰহণ কৰে। এতিয়া আকৌ মুখ্যমন্ত্ৰী আকৌ ক'ব যে কি ৰাষ্ট্ৰীয় সমস্যা, ৰাষ্ট্ৰীয় সমস্যাই কেইখন সমস্যাখিনি সমাধান কৰিব। আৰু মুখ্যমন্ত্ৰীকো কৈছো, ভালকে কাম কৰিলে তেওঁকো মানুহে ভাল পাব। কৰক না কামবিলাক। কেৱল বেয়া বেয়া কথা কৈ সমাজখন ভাগ কৰি থাকিলে কি হ'ব? তেওঁ কয় যে তেওঁৰ কাৰ্যকালত ভাৰতবৰ্ষৰ ভিতৰত অসমখন একেবাৰে 1, 2, 3 শীৰ্ষস্থানত লৈ যাব। উন্নত ৰাজ্য হয় নহয়, একদম আপোনাৰ উন্নত বম্বে, দিল্লীৰ ইয়াৰ সমান ৰাজ্য আমি সহায় কৰিম। মোৰ প্ৰশ্ন হ'ল যে মই এটা সুস্থ মানুহ, মই একদম বলৱান, কিন্তু মোৰ হাতখন দুৰ্বল, মোৰ আঙুলিটোত বেমাৰ, মোৰ দাঁতকেইটা দুৰ্বল, মই সম্পূৰ্ণ সুস্থ হ'ব পাৰিম নে? মই একদম শক্তিশালী মানুহ, মোৰ দাঁত বিষালে দেখোন মোৰ গোটেই মানুহটো দুৰ্বল হৈ যায়। হাতখন যদি মোৰ বেমাৰ থাকে, যিমান শক্তিশালী নহওঁ, মোৰ মানুহটো দুৰ্বল নহয়। অসমখন উন্নতি কৰিবলৈ হ'লে মানকাছাৰৰ উন্নতি হ'ব লাগিব নে নালাগে? মানকাছাৰৰ দক্ষিণ চালমাৰা উন্নতি নোহোৱাকৈ কেনেকৈ সামগ্ৰিকভাৱে অসম উন্নতি হ'ব? উন্নতি হ'বলৈ হ'লে উজনি উন্নতি হ'ব লাগিব, নামনি উন্নতি হ'ব লাগিব, বৰাক ভেলী উন্নতি হ'ব লাগিব, মধ্য অসম উন্নতি হ'ব লাগিব, পাহাৰীয়া জিলা দুখন উন্নতি হ'ব লাগিব, বিডিএডি উন্নতি হ'ব লাগিব, উত্তৰ অসমৰ সকলো ঠাইৰ মানুহ উন্নতি হ'ব লাগিব, সকলো জাতি জনগোষ্ঠীৰ ভালকে উপাৰ্জন কৰিব লাগিব, সকলোৰে মুখত হাঁহি উল্লাস থাকিব লাগিব, শান্তি পাব লাগিব। তেতিয়াহে আমাৰ ৰাজ্যখন সকলোতকৈ আগবাঢ়ি যাব। ক্ষমতাত থকাসকলে সেয়ে কৰি কাৰণে চিন্তা কৰিব নালাগিব জানো? সেইকাৰণে মই আজি আপোনালোকৰ ওচৰলৈ আহি ঈদৰ আগত আপোনালোকক অসুবিধা দিলোঁ। বেয়া পাইছে নেকি আপোনালোকে? আমনি পাইছে? গতিকে মই আকৌ এতিয়া চাওক, আকৌ ঘূৰি যাম, ঘূৰি গৈ আকৌ চাব এনেকৈ গৈ দুপৰীয়া পৰত কালি আকৌ বিলাসীপাৰা।
আকৌ 82 পৰা আপোনালোকে গৈ পেলাই এনেকে উঠিব গৌৰীপুৰ, আকৌ গৌৰীপুৰৰ পৰা গোলোকগঞ্জ, গোলোকগঞ্জৰ পৰা আকৌ আপোনাৰ ধুবুৰী। কিন্তু জানেই মানুহখিনিক দেখা কৰিবি, মনত সাহস আছে। বহুতে ভাবিছিল যে মই আৰু এই আমাৰ বিজেপি কেইটাই ভাবিছিল, এজিপি কেইটাই ভাবিছিল, ইউডিএফে ভাবিছিল যে ৰকিবুল হুছেইনে খুব দৌৰিছে, দৌৰক 3 মাহ মান দৌৰক, লাষ্টৰ ফালে আমি অলপ কমাই দিম বুলি ভাবিছিল। কমাই দিলো নেকি? শেষৰ দিনলৈকে চুচিলো, গমেই নাপালে তেওঁলোকে। কঁকালৰ বিষ যে হৈ থাকে নহয়, বিষাই থাকে, যেতিয়া আপোনালোকক পাওঁ বিষটো পাহৰি। আপোনালোকে হ'ল লোক, আমি এটা পৰিয়ালৰ দৰে থাকিম, ভালকে খুজিব, সকলো কথা বুজাই দিম, সকলো কথা ভালকে কৰিম। খালি নোৱাৰা কাম বেয়াকে ক'লে মনটো বেয়া লাগিব। নিজৰ পৰিয়ালৰ দৰে একেলগে আমি কাম কৰিম, কৰিমনে বাৰু? সকলো হ'ব। তুমি এতিয়া এই পাৰ্টিপাইন কৰিলে বাধা নিদিয়া, বুজি পাইছা নহয়? যাৰ যিটো কাম পঢ়া শুনা কৰি ডাঙৰ তেওঁলোক হৈছে, তেওঁলোকে কৰিব। আমাৰ কথাটো হ'ল যে আমাৰ গৰাখহনীয়াটো ৰখিব লাগে, সেইটোহে। হয়নে নহয়? কথাখিনি বুজি পাইছে নে? কনফিউজ হৈছে নেকি? কাম নকৰা নকৰা তেনেকুৱা লাগিছে নেকি? গোটেই কথাখিনি যদি আপোনালোকক মই বুজাই দিলো, কাম কেনেকে হ'ব? কিন্তু এইকেইটা দিনৰ ভিতৰত যে কৈছিলো 30 কিলোমিটাৰ, কৈছিলো নে নাই? 30 কিলোমিটাৰ, 1 কিলোমিটাৰত কিমান টকা লাগে? প্ৰায় 20 লাখকে লাগে, 20 কোটিকে লাগে। অলপ অলপকে আহিব। 4 কিলোমিটাৰ কাম এতিয়া আৰম্ভ হ'বই। এই এতিয়া লাহে 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 এই কথাবিলাক হ'ব। কামৰ ক্ষেত্ৰত মোক আৰু কম্প্ৰমাইজ নাই, সকলোকে লগত মিলন কৰিম। কাম কৰিব, মই বহু কথা মনে মনে থাকিম। সমস্যা সমাধান হ'ব, দেখিও নেদেখা বাৰু কৰিম। কিন্তু মানুহক যদি অত্যাচাৰ আৰু বাকী কৰে, তেতিয়া আৰু গতিকে এইখিনি কথো আপোনালোকক মই ধন্যবাদ জনাম। আমাৰ মতিউৰ ৰহমান মণ্ডল ডাঙৰীয়াৰ নেতৃত্বত জিলা কংগ্ৰেছক, এই নেতাসকলক, আমাৰ উলেমা কাউন্সিলৰ লোকসকলক, আমাৰ সকলো আমাৰ কংগ্ৰেছৰ লোকসকলক, যে আপোনালোকক যে ঈদৰ সময়ত 2টা দিনৰ আগত বহুত কাম কাজ থাকে, তাৰ পিছতো আপোনালোকে ইমানখিনি মানুহ ইয়ালৈ আহিছে, মই আপোনালোকক ধন্যবাদ জনাইছো, শুক্ৰিয়া আদায় কৰিছো। আৰু আপোনালোকে যিসকলে ইমান ভোট দিলে, এই সকলোকে মই মোৰ অন্তৰস্থলীৰ পৰা আপোনালোকক ধন্যবাদ কৃতজ্ঞতা দি, আৰু যিসকলে ভোট দিয়া নাই সেইসকলকো আমি একেলগে পৰিয়ালৰ দৰে কাম কৰাৰ প্ৰতিশ্ৰুতি দি মোৰ বক্তব্য ইমানতে শেষ কৰিছো। ধন্যবাদ। জয় অসম, জয় হিন্দ। 17 তাৰিখে ঈদ, হয় নহয়? ঈদৰ দিনাহে ঈদ মুবাৰক দিয়ে, হয় নহয়? আগতীয়াকৈ দিব পাৰে নহয়? গতিকে মই আপোনালোকক মোৰ অন্তৰৰ পৰা, আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা আৰু নৱনিযুক্ত আপোনালোকৰ সংসদ ইলেক্টেড নিৰ্বাচিত ৰকিবুল হুছেইনে আপোনালোক সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰিছে। ধন্যবাদ।